নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, মই দীপু কুমাৰ ডেকাই পুনৰবাৰ আজি আপোনালোকক মোৰ অন্যতা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 26,441টা যি আপোনালোকৰ গেট 3 আৰু গেট 4 পদ আছিল, তাৰে আপোনালোকৰ গেট 4 দুটাকৈ ভাগ আছিল। আপোনালোকৰ SLC পাছ কৰাসকলৰ কাৰণে কিছু পদ আছিল, আনহাতে আপোনালোকৰ ক্লাছ 8 পাছ কৰাসকলৰ কাৰণে কিছু পদ আছিল। যিখিনি আপোনালোকৰ গেট 4 পদ আছিল, সেইখিনি পদৰ পৰীক্ষা আপোনালোকৰ 21 আগষ্ট তাৰিখে অনুষ্ঠিত হ'ব। SLC পাছ কৰাসকলৰ কাৰণে যিখিনি পদ আছিল, সেইখিনি পদৰ পৰীক্ষা 21 আগষ্ট তাৰিখে আপোনালোকৰ ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈকে অনুষ্ঠিত হ'ব। আনহাতে ক্লাছ 8 পাছ কৰাসকলৰ কাৰণে যিখিনি পদ আছিল, সেইখিনি পদৰ পৰীক্ষা একে তাৰিখতে আপোনালোকৰ দুপৰীয়া 2 বজাৰ পৰা সন্ধিয়া 4 বজালৈকে অনুষ্ঠিত হ'ব। আৰু এইখিনি পদৰ কাৰণে আপোনালোকে এডমিট কাৰ্ডসমূহ 7 আগষ্টৰ পৰা আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট বৰ্ডৰ যি অফিচিয়েল ৱেবছাইট আছে, সেই ৱেবছাইটৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। এখন অফিচিয়েলি ন'টিছ আহিছে, অফিচিয়েলি ন'টিছখনত কি উল্লেখ কৰিছে সকলোবোৰ আজি আপোনালোকৰ মাজত মই ডিছকাছ কৰি আছোঁ। গতিকে যিসকল বন্ধু-বান্ধৱীয়ে মোৰ ভিডিঅ'টি প্ৰথমবাৰৰ কাৰণে চাই আছে, তেওঁলোকে ভিডিঅ'ত প্ৰথমতে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি আহিব। গতিকে বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইখনেই হৈছে আপোনালোকৰ অফিচিয়েল ন'টিছ, আৰু এই অফিচিয়েল ন'টিছখন পাওক পাইছে আপোনালোকৰ 5 আগষ্ট তাৰিখে এই ন'টিছখন পাওক পাইছে। ন'টিছখনত উল্লেখ কৰিছে যি আপোনালোকৰ ক্লাছ 4 লেভেলৰ পদ আছিল, তাত আপোনালোকৰ দুটাকৈ ভাগ আছিল। SLC পাছ কৰাসকলৰ কাৰণে কিছু পদ আছিল, আনহাতে আপোনালোকৰ ক্লাছ 8 পাছ কৰাসকলৰ কাৰণে কিছু পদ আছিল। এইখিনি পদৰ পৰীক্ষা আপোনালোকৰ 21 আগষ্ট তাৰিখে অনুষ্ঠিত হ'ব বুলি এই ন'টিছখনত উল্লেখ কৰিছে। তাৰ কাৰণে আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ পাৰিব সেৱা অনলাইন ORG এই ৱেবছাইটটোত গৈ আপোনালোকে 7 আগষ্টৰ পৰা আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ পাৰিব। নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ আপোনালোকে নিজৰ এপ্লিকেশ্যন নাম্বাৰটো আৰু পাছৱৰ্ডটো বহাই লগইন কৰিব। লগইন কৰাৰ পিছত আপোনালোকে ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰাৰ পিছত আপোনালোকে প্ৰিণ্ট আউট কপি ওলাই ল'ব লাগিব। এডমিট কাৰ্ড ডাউনলোড কৰোঁতে যদি কাৰোবাৰ কিছু প্ৰব্লেম হয়, তেন্তে তেওঁলোকৰ কাৰণে এটা হেল্পলাইন নম্বৰ দি দিছে। সেই হেল্পলাইন নম্বৰত আপোনালোকে কল কৰি নিজৰ প্ৰব্লেমটো জনাবলৈ পাৰিব। সময়টো দিছে আপোনালোকৰ ৰাতিপুৱা 10 বজাৰ পৰা 5 বজাৰ ভিতৰত আপোনালোকক কল কৰি জনাবলৈ কৈছে। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পালে আপোনালোকৰ যি গেট 4 পৰীক্ষা আছিল, সেই পৰীক্ষাটো আপোনালোকৰ 21 আগষ্ট তাৰিখে অনুষ্ঠিত হ'ব। তাৰ কাৰণে আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব সেৱা অনলাইন ORG এই ৱেবছাইটটোত গৈ আপোনালোকে 7 আগষ্টৰ পৰা নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ পাৰিব। গতিকে আজি আপোনালোকক মই ইনফৰমেশ্যন হিচাপে ইমানখিনিয়ে আগবঢ়ালোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব। বন্ধু-বান্ধৱীসকলৰ মাজত কিবা জানিবলগীয়া কথা থাকিলে কমেণ্ট কৰিব। আৰু আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মোৰ পৰা পাই থাকিব বিচাৰে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।